মই যে একেবাৰে পাহাৰখন ছিঙি আনিবলৈ কৈছো এনেকুৱাকে কেলে কৈছা তুমি এই মৰিবলৈ নেদেখতে বিছনাতে দিনটো ফুৰি ফুৰি মোবাইল টিপি থাকিবি এতিয়া বতৰটো বৰষুণ দিছে কাৰণে অ মা আমুকটো দিয়া অ মা তামুকটো দিয়া ঘৰৰ কাম কিবা এটা কৰ নে সব যে ময়ে কৰিব লাগে এই মানুহজনী মানে একোটা কথা ক'বই নোৱাৰে কিবা এনেকুৱা দেখাই যে একেবাৰে তেওঁৱেই ঘৰৰ চব অ পাপা মালে যোৱা না মই পকৰি এটা খাম বুলি ক'লে যে একেবাৰে ইমান খং কৰি যে যোৱা না পাপা কি হলো মাজনী কি কৰিব যায় এ বায়নৰ ঘৰ খোলজনী কি হলো এজনী এই লাই দি দিম নে নি মূৰৰ পতলিলে বাছত গম পাব নহয় ইছ মা যে কথা আৰু কোন পাপাই লাই দি তোমাৰ নিচিনাকে মৰম নকৰিব লাগে নেকি আয়ো মাজনী তুমি টেনচন নলবা তুমি মাৰ কথাত কিয় গুৰুত্ব দিছা এজনী এনে কথা গাই থাকে যে আকৌ কিবা এটা ক'লে গাঁঠি লাগে যৌতুকত যাব ওপৰটা মটনটো আছে নেকি আকৌ তো আহিলি আৰু নলগা যেন লাগিবলে শুন তাই মটন খাবা মই মটন দিম নহয় ৰ'বা দেই অ নব চুম্বাকে মোকে পকৰি দিয়া ৰ বাইদেউ শুন মই পকৰি বনাই নিম তোমালোক ইয়াতে বহি থাকা হেল্ল' গাইজ ইয়াৰ পাছৰ কাহিনী চাবৰ কাৰণে আপোনালোকে খন্তেক অপেক্ষা কৰিব লাগিব তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ষ্টৰিটো ভাল লাগিল লাইক কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থেংক ইউ